মায়ে অলগদ্ধটোক এনি টাইম খালি সেই পাবজি ঐ ভাতকেইটা খাই লহি ঐ ৰহ মই টিভিটোকে চাওঁ সুৰক্ষাৰ প্ৰতি ভাবুকি অনাৰ বাবে এই সিদ্ধান্তকাৰে পূৰ্বেও চৰকাৰে নিষিদ্ধ কৰিছিল 59টাকৈ চিনা এপ্লিকেশ্যন আন এটা গুৰুত্বপূৰ্ণ খবৰ দেশত নিষিদ্ধ হল মোবাইল গেম পাবজি কি বহুত ধুনীয়া খবৰ এটা পালো আজি Oh my dogs, मेरी दान पतली Oh my dogs, अब मैं क्या करूं मेरी दान पतली चीजें भूल कोई समय जीवन Oh my dogs মই सबसे পাবজিতে মোৰ এটা জীৱনলৈ গৈ আছিল এটো পাতে না কলদা বতা এইটোলে চা বাৰু চৰকাৰখনে বেলেগ যিয়ে নকৰক কিয় এই পাবজিটো এইটো বন্ধ কৰি খুব ভাল কাম কৰিলে লাগে যাবাগৈ নাযাবা না কি হ'ব এতিয়া কালত জীয়াই থাকি परदेसी सना नहीं मुझे छोड़ के নোৱাৰিম চাগে জীয়াই থাকিব তোমাৰ অবিহনে জানা নেই मुझे छोड़ के এটা স্কোৱাড নামিছে নি কোনে ও পাই মোক থলে শেষে ও মই কি পাবজি বেন হ'ব এডাল যে আৰে এনেই আকৌ এইবিলাক আকৌ আহি যাব চাবিচোন পাবজি যে বেন নকৰে এডাল হেৰিও নহয় কি ক মই নিউজ চোৱা নাইতো সঁচাকে বেন হ'ব হে পাবজিটো এইটো কোনোৱে মাৰিব এখন চৌকা নাথাকিব চাগে মা দেউতাৰ পিছত তোমাকেই মই আপোন বুলি ভাবিছিলো আজি এসপ্তাহ হ'ল গা নোধোৱা তোৰ দিনৰ দিনটো পাবজি খেলি থাকিবি হা চা এনে লগৰ বিলাকে নকয় কেলামাছ কুণ্ড বুলি তোৰ গাটো চা গা ধুব ৰবাচোন অলপ টাইম লাগিব বুকুখন বিষাইছে আকৌ কি হ'ল তোৰ পানীকণ লৈ আনাচোন যা পানী অকণ লৈ আনা মই মিতিয়া কি হৈছে পানীকণ ডক্টৰ ওচৰলৈ নিব লাগিব নেকি ডক্টৰ ওচৰলৈ নিব লাগিব নেকি নালাগে পাবজিটো বেন হ'ল কি পাবজি বেন বৰ ভাল কাম হ'ল ৰে মোৰ ফেভৰেট তুমি কিয় নাচিছা তই কিয় নাচিছ মই এনেই নাচিছো তুমি মই পাবজি বেন হোৱাৰ কাৰণে নাচিছো মই জীয়াই নাথাকিম চাগে এইবিলাক নিম চেনে এনেই বনাই থাকে বে ক'ত পাবজি বেন হয় বে 118টা এপছ বেন আবে লিষ্টত পাবজিও আছে বে ইমান কষ্ট মই ইমানক ছাবস্ক্ৰাইবাৰ গোটালো ইমানখিনি ছাবস্ক্ৰাইবাৰ লৈ মই কি কৰিম এতিয়া ক'ত থম এটা এইখিনি সময়তে ফোন কৰিব পাৰে হেল্ল' কি কৰি আছ পাবজি বেন হ'ল নহয় গম পাৱ নে নাই তইচোন একে ইউটিউব ষ্টাৰ্ট কৰিছিলি বুজিছ ইমান ধুনীয়াকৈ ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোহে থ
10টা ছাবস্ক্ৰাইবাৰ লৈ একোডাল ছাকচেছ হ'ব নোৱাৰ তাতো আকৌ 5টা তোৰ সেই ফেক একাউণ্ট আছেই এইবিলাক বাদ দেচোন এতিয়া মই কেনেকৈ জীয়াই থাকিম পাবজি নাই ফ্ৰী ফায়াৰ খেল লাগিলে গাঁৱৰ পোৱালিজাকক মাতি আনি কাবাডী খেলিম তেনেও মই ফ্ৰী ফায়াৰ নেখেলো হেৰি নহয় বনশ্ৰীৰ কথা কিবা জানো নেকি তই তোৰ গাৰ্লফ্ৰেণ্ডৰ কথা মই কেনেকৈ জানিম হেৰি নহয় পাবজিক টাইম দিওঁতে তাইক টাইম দিব নোৱাৰা হ'লো আৰু এতিয়া মোৰ কণ্টেক্টতো নাইকিয়া হৈ গ'ল তই ফোন কৰ আকৌ তাইলে এই বেলেগ ল'ৰাৰ লগত ৰিলেশ্যনশ্বিপত নাই যোৱা চাগে দে ফোনটো কৰচোন দে হ'ব দে ৰিচিভ কিয় কোৱা নাই ৰিচিভ কিয় কৰিম মই এতিয়া ৰিচিভ কৰবে নাই আৰু এডালৰো হেল্ল' কোৱা হেল্ল' মেৰি বাবু নে খানা খায়া খালো ধনু কি কৰি আছা চৰি দেই মই তোমাৰ লগত কণ্টেক্ট ৰাখিব নোৱাৰিম বিকজ আই হেভ এ বয়ফ্ৰেণ্ড Music. হয় পাবজি এটা সাধাৰণ গেম কিন্তু বৰ্তমান প্ৰজন্মই এই গেমটোক ইমানেই প্ৰাধান্য দিছে যে তেওঁলোকৰ নিজৰ লক্ষ্যৰ পৰা দূৰ হৈ পৰিছে হয় গেম খেলিব লাগে আমিও খেলোঁ কিন্তু সেই গেমটোৰ প্ৰতি এডিক্টেড হৈ পৰিব নালাগে আৰু ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ